আঞ্চলিক ৰাগ মহোৎসৱ উদযাপন 13 দিনীয়া কাৰ্যসূচী লৈ অনুষ্ঠান পাতিছে। আজি অষ্টম নিশাত লোকেল 12 বৰণীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উন্মোচন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিলে। সেই হিচাপে আহিছিল। ইয়াত ৰাইজৰ সমাগম বহুত ভাল। যিসকল মানে ল'ৰা ছোৱালী প্ৰতিভা আছে তেখেতসকলৰ টেলেণ্ট দেখুৱাবৰ কাৰণে মঞ্চৰ অভাৱ হয়। গতিকে এই ধৰণে ফেষ্টিভেল হ'লে আমাৰ ল'ৰা ছোৱালীবিলাকৰ নিজৰ যিটো প্ৰতিভা সেইটো দেখুৱাব পাৰে। গতিকে ইয়াৰ কাৰণে উদ্যোক্তাসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এইটো চৰ্চা হ'ব পাৰে, আলোচনা হৈছিলে, কিন্তু এইটো ফিক্স নহয়। দলে যাক মানে দায়িত্ব দিব তেখেতৰ হৈ আমি কাম কৰিম। আমি দল হিচাপে আমাৰ এটা দলৰ ডিচিপ্লিন এটা আছে। গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়াই যাক প্ৰাৰ্থিত্ব দিয়ে তেখেতৰ হৈ আমি কাম কৰিম। কিন্তু গড়েশ্বৰ সমষ্টি BPF দলৰে হ'ব। আমি যদিও এলায়েন্সৰ লগত আছে, BJP এলায়েন্সৰ, গতিকে গড়েশ্বৰ সমষ্টিৰ 3টা কাউন্সিল মানে সমষ্টি আছে, যেনেকৈ নাগৰিজুলি, গড়েশ্বৰ, শুক্লাই চেৰপাং। সেই 3টা সমষ্টিৰ ভিতৰত আমি 2খন সমষ্টিত যিহেতু BPF দল জিকিছে, গতিকে গড়েশ্বৰ বিধানসভা সমষ্টি BPF দলৰ কেণ্ডিডেট থাকিব। যেহেতু দলে আপোনাক জলসিঞ্চন বিভাগৰ দায়িত্ব দিলে, প্ৰথম পদক্ষেপ কি হ'ব আপোনাৰ? প্ৰথম পদক্ষেপ বুলি ক'লে আমি আমাৰ যি BTC বাকী ৰাইজ প্ৰায় 75% কৃষকসকলৰ খেতি পথাৰত পানী যোগান ধৰাই আমাৰ দায়িত্ব। আৰু সেইবিলাককে লৈ পেলাই আমি যেনেকৈ আমাৰ কৃষকসকলক আমি খেতি পথাৰত পানী যোগান ধৰিব পাৰে ইয়াৰ ব্যৱস্থা আমি কৰিছোঁ আৰু কৰি যাই থাকিম। বিভিন্ন স্কিম আমি চেণ্ট্ৰেল লৈ পঠাম। আমি প্ৰায় 600 কৰোৰ টকাৰ এটা প্ৰপ'জেল আমি বনাই আছোঁ। কম দিনৰ ভিতৰত এই 10-15 দিনৰ ভিতৰত দিল্লী গৈ পাব। 2021 আৰু 22ৰ পৰা যিসকল চৰকাৰে কৰিছিল অলপ লেহেম গতি হৈছিল বিগত যিবিলাক চৰকাৰে কাম কৰিছিল, কিন্তু আৰু মাজে বাৰিষা হ'লে কামো কৰিব নোৱাৰে। গতিকে আজি ডিপাৰ্টমেণ্টেল মিটিং কৰা হৈছিলে BTCত, গোটেই এণ্টায়াৰ BTCত 11টা ডিভিজন আছে। গোটেই 11টা ডিভিজনৰ এক্সিকিউটিভ মানে ইঞ্জিনিয়াৰবিলাকক লৈ পেলাই CSD ছেক্ৰেটাৰী BTC সকলক লৈ পেলাই ডিপাৰ্টমেণ্টেল আলোচনা হৈছে। যিমান সোনকালে পাৰোঁ আধৰুৱা যিবিলাক কাম সম্পূৰ্ণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম।